তিতাৰাম বৰদলৈ হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ মহাৰাজত জয়ন্তীৰ শুভাৰম্ভ কৰি বৃক্ষৰোপণ আৰু পতাকা উত্তোলনেৰে কৰা হয়। বিদ্যালয়ৰ পৰা উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাও। শোভাযাত্ৰা মুকলি কৰে শংকৰী সংস্কৃতিৰ সাধক ডিম্বকান্ত গগৈয়ে। মুকলি সভাত অংশ লয় উপাচাৰ্য কমল মল্ল বেজবৰুৱা। অনুষ্ঠানত উপস্থিত নপুৰণি ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক কৰ্মচাৰী। তিতাৰাম বৰদলৈ হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ মহাৰাজত জয়ন্তী আয়োজন কৰা হৈছে। মহাৰাজত জয়ন্তীৰ শুভাৰম্ভ কৰে বৃক্ষৰোপণ আৰু পতাকা উত্তোলনেৰে। বিদ্যালয়ৰ পৰা উলিওৱা হয় এক বৰ্ণিল শোভাযাত্ৰা আৰু সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ছাত্ৰ ছাত্ৰীসকলে। শোভাযাত্ৰাত উপস্থিত থাকে শংকৰী সংস্কৃতিৰ সাধক ডিম্বকান্ত গগৈ। মুকলি সভাত অংশ লয় উপাচাৰ্য কমল মল্ল বেজবৰুৱাই। অনুষ্ঠানত উপস্থিত থাকে নপুৰণি ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক কৰ্মচাৰী। নৱালী ঢেকীয়াজুলি তিতাৰাম বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়খনে 1945 চনতে প্ৰতিষ্ঠা হোৱাত বছৰ বদলাৰ পিছত 25 বছৰত ৰূপালী জয়ন্তী, 50 বছৰত সোণালী জয়ন্তী আৰু 75 বছৰ সমাগত হোৱাত আমি প্ৰাক্তন শিক্ষাৰ্থী, শিক্ষাগুৰু আৰু শুভাকাংক্ষী ৰাইজৰ সহযোগত আমি এই মহাৰাজত জয়ন্তী উৎসৱটি উদযাপন কৰিবলৈ লৈছোঁ। তো আশা ৰাখিছোঁ এই আন্তঃগাঁথনি উন্নয়নৰ কাৰণে এই আমাৰ বিদ্যালয়ৰ প্ৰাক্তন যিসকল শিক্ষাৰ্থী আছে সেইসকলে আমাক আন্তৰিকতাপূৰ্ণ সহযোগ আগবঢ়াই আমাক এইখিনি সহায় কৰিব আৰু এই 2 দিনৰ কাৰ্যসূচীত আৰু লগতে আম্বুচুৰে যিখিনি কাৰ্যসূচী হ'ব সেই কাৰ্যসূচীটো সকলো প্ৰাক্তন শিক্ষাৰ্থী